নমস্কাৰ বন্ধু বান্ধৱীসকল, আছামিজ জিকে নামৰ ইউটিউব চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোত আপোনালোকৰ বাবে 10টা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আগবঢ়াইছোঁ আৰু প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ দিবলৈ আপোনালোকৰ হাতত থাকিব 5 ছেকেণ্ডকৈ। উত্তৰ দিবলৈ যদি 5 ছেকেণ্ডতকৈ অধিক সময়ৰ প্ৰয়োজন হয় তেনেহ'লে ভিডিঅ'টো প'জ কৰি ল'ব। বন্ধু বান্ধৱীসকল, আজিৰ প্ৰথম প্ৰশ্নটো হ'ল ভাৰতীয় টকাৰ ৰুপী চিহ্নটো কোনে আঁকিছিল? ইয়াৰ উত্তৰটো হ'ল উত্তৰ ক। দ্বিতীয় প্ৰশ্নটো হ'ল ভাৰতত কিমান চনৰ পৰা ইণ্টাৰনেট সেৱা আৰম্ভ হয়? সময় আৰম্ভ। ইয়াৰ উত্তৰটো হ'ল উত্তৰ খ। 3 নম্বৰ প্ৰশ্নটো হ'ল কোন চনত ৰাষ্ট্ৰসংঘ স্থাপন কৰা হৈছিল? সময় আৰম্ভ। এনেকুৱা ধৰণৰ তথ্য পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ইয়াৰ উত্তৰটো হ'ল উত্তৰ গ। 4 নম্বৰ প্ৰশ্ন, ভাৰতবৰ্ষত বৰ্তমান কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে? সময় আৰম্ভ। ইয়াৰ উত্তৰটো হ'ল উত্তৰ খ। 5 নম্বৰ প্ৰশ্নটো হ'ল অক্সিজেন অবিহনে কি জীৱ জীয়াই থাকিব পাৰে? সময় আৰম্ভ। ইয়াৰ উত্তৰটো হ'ল উত্তৰ ক। 6 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতবৰ্ষত পৰিৱেশ সংৰক্ষণ আইন কেতিয়া বলবৎ কৰা হৈছিল? সময় আৰম্ভ। ইয়াৰ উত্তৰটো হ'ল উত্তৰ খ। 7 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতৰ সৰ্বাধিক হিন্দী-ভাষী জনসংখ্যা থকা ৰাজ্যখনৰ নাম কি? সময় আৰম্ভ। ইয়াৰ উত্তৰটো হ'ল উত্তৰ গ। আজিৰ 8 নম্বৰ প্ৰশ্নটো হ'ল কোন চনত জৱাহৰলাল নেহৰুৱে ভাৰত ৰত্ন বঁটা লাভ কৰিছিল? সময় আৰম্ভ। ইয়াৰ উত্তৰটো হ'ল উত্তৰ ক। বন্ধু বান্ধৱীসকল, আজিৰ 9 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতৰ কোনখন চহৰক মূৰ্তিৰ চহৰ বুলি কোৱা হয়? সময় আৰম্ভ। ইয়াৰ উত্তৰটো হ'ল উত্তৰ গ।